নমস্কাৰ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে। বহুত দিন ভিডিঅ' বনোৱা হোৱাই নাছিলে। আজি কি হ'ল, আজি বৰ্তা এটা নবুই হয়, ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। মানে কালি মই বনাইছিলোঁ, কালি আমাৰ নবুই আছিলে, কালি মই বনাইছিলোঁ। তাৰপিছত কি হ'ল, ভিডিঅ'টো মানে কণ্টিনিউ কৰিবগৈ নোৱাৰিলোঁ। পথাৰত সাঁজ খালোঁ, তাৰপিছত কণ্টিনিউ কৰিবগৈ নোৱাৰিলোঁ, আৰু থাকিলে তেনেকৈ। আজি ভাবিলোঁ আজি এটা বনাওঁ। আমাৰ ইজন এজন ৰোৱনীয়ে ৰুইয়ে আছেগৈ। ইমান ৰ'দ দিছে নহয়, তেকে ইমান ৰ'দত মানে কেনেকৈ নবুই খাবা। মোক একদম এইকেইদিন নবুই খায়ে আছোঁ, অৱস্থা বেয়া হৈ গৈছে। যাওঁ পথাৰলৈ। আমাৰ ৰুলি বুলিহে ভাবিছিলোঁ। এইকণ ৰুইছে। তই ইমান সোনকালে আহ যে আজিকালি। আজি খানাটো কিহে? আমি ভাবিছিলোঁ হাঁহ মাংস খাব, ব্ৰইলাৰ খাবলৈ আহিছ। সেইবোৰ এইখন পথাৰত মতা ৰোৱনী চবেই একেবাৰে। ঘন হৈছে লাগিছে নহয়। এনেকৈ জোৰাই ৰুবলৈ আহিলে কি লাগিছে, হয়নে? খেতি সোনকালেহে খাব। আৰু এইবাৰ গম পাইছা নাই, ধানো বেছিকৈ হ'ব। নতুন মানুহ আহিছে। ঢেৰ ৰোৱনী আহিব বোলে তাত। পাৰিছে ৰু গৈছে দেই। কাই মাছৰ চাটনি বোলে। পানী নাই যে, ইফালৰ পৰা সিফালে। তোক মাতি আছে, যা চাটনি খাগে। কিনো চাবা। হ'বনে? কিবা এটা হেৰি বেছিকৈ নুৰুবি হ'ব, থ মাটি নায়ে বেছি গিদা, আৰু এই গিদাহে আছে। এইপিনে হেৰি অকণমান বেছি নাই, কঠীয়া নায়ে। কুকুৰা এটা মাৰিম বুলি কৈছে। সেইকাৰণে জিঅ'বধ কৰিব নাপায়। গোটেই সোপাই মানে লখিমী ৰুইছোঁ যেতিয়া লখিমীকে আদৰিব লাগে। ব্ৰইলাৰ এতিয়া দাম যিমান, তাহালি আলুগুটি পিটিকাই খুৱাই ভাল ব্ৰইলাৰ খোৱাতকৈ। গতি বহুত জল্দি দিছে না, কিমানখিনি ৰুই দিলোঁ। এজনীয়ে সেই নলিচা হেনো সোপা মাৰি ধৰিছে, তাই আকৌ মাতিব নোৱাৰে। মেগী বাকা দিয়া, ইমান এচিকুট বনাই আনিছ। চবেই খা অকণ ৰহিমলা। মই ইয়াত একেবাৰে সেইখন খা, একো নহয়। এগাল মাৰি আহিছে। পইলা ভাত এইখিনি বনাই ধৰিবি, ৰাতিপুৱা খাই। মেগীটোকে খাই লওঁ আৰু। এইটো সৰহকৈ লৈছে চা, ইমান এদুমমান খাই। একো নাই খোৱা। একদম গোটেই একদম ইমান তুমি সৰহকৈ লৈছা। নাই লোৱা পাই সৰহকৈ লৈছা, তুমি সৰহকৈ লৈছা। আকাশখন মজা হৈ আছে, ইমান ধুনীয়া আছে যে ফটো মাৰিবলৈ ভাল হ'ল। ঠাণ্ডা ভাত থাকিব পাৰে বোলে, ঘৰলৈ গ'লগৈ বোলে খাবগৈ। ফটো এখন মাৰি দিম ৰহিমলাক। গৰমে বেয়া মৰম কৰিছে। এইফালে জাকৈ লৈ একদম জাকৈ বাবলৈ আহিছে। মাটি ৰোৱাই নাপালেগৈ আৰু একদম বিকিবলৈ মাতিব লাগিব নেকি কাৰোবাক মাছ হেৰি কৰিবলৈ। এইয়া একদম ধুনীয়া বস্তু এটা আনি দিছে। একদম মানুহ গৈ আমি চাৰিটাহে থাকিলোঁ। বাকা নাই, একদম গৰমত এনেকুৱাখন পালে কি লাগিছে আৰু। সেই মস্তি এতিয়া কল্যাণৰ মনটো ভাল লাগি আহিছে, হয় নাই বাৰু? মোৰ বেলেগ ভাল লাগিছে। আমাৰ থাকিব গৰমত পালে কি লাগিছে, হয় নহয়? বগা দেখিছোঁ। ভালেই হৈছে, সৰহকৈ পাম। মই এটা খাই চাওঁ কেনেকুৱা হৈছে। কালি খাই লেবাং খাই পৰি আছোঁ, কালি ভিডিঅ' কণ মস্তি ভাল ধুনীয়া লাগিছে। খা আহোমৰ সাজ নহ'লে কামেই নহয়। নভুয়ে হওক সকামেই হওক। পাইছনে চানেকিয়ে হাত দাঙি দে। খা যাওঁগৈ আৰু দেই। সেইফালে জাকৈ লৈ উভতি দিছে, পূৰা একদম ৰুই হৈ গ'ল। বহুতখিনি ৰুলোঁ আমি, হয়নে বাৰু? চাৰিটাহে বেছিকৈ ৰুইছোঁ। দেখাই গৈছোঁ বৈ। আগতে যে নবুই ইমান ভাল লাগে একদম। এইখিনি মানুহ আহে কিমান ভাল লাগে একদম। গৰুৱে হাল বাই যে তেতিয়া বেছি ভাল লাগিছিলে।
নহয় কথা পাতে সেইকাৰণে সেইদিনা হ'লেও ভাল লাগে ন আজিকালি মানুহবোৰ নাহে পথাৰলৈ গৰুৱে হাল বাই একদম মৰি দিয়ে তেতিয়া যে হাল বাই যায় ৰুই যায় ন তেতিয়া বেছি একদম পূৰা মজা আছিলে একদম 20জনী 30জনীলৈকে মানুহ হৈ যায় খালি আজিকালি নাহে অঁ সঁচাকৈ ঘৰত মানুহ নাথাকে নহয় আগতে এতিয়া নাহে আৰু ক'ত আহিব ন চবৰে ব্যস্ত তাকে তথাপি ভাল লাগে দেই এইয়া একদম চেক চেককৈ ৰ'দ দিছে মই ছাতিটো দেখিছা নাই মই টেঙৰ মানুহ লৈ লৈছোঁ এইবোৰ এই পথাৰত ৰোৱাই নাই গৰু মেলি আছে ঐটো ইমান পৰিছে এনেকৈ পৰি যাবলৈ হ'লে ৰোৱা ধ্বংসই হৈ যাবচোন এইফালে হাল বায়ে আছে এইফালে মাছ ধৰি আছে পূৰা একদম বেয়া গৰম হৈ গৈছে মই জাকৈ পিনে পিছে পিছে যাওঁ তেতিয়াহে মাছ খাবলৈ পাম সেইজনে কঠীয়া আনিছে কঠীয়া থাকি গ'লগৈ নেকি অ' কাই নুশুনে সেইজনে বোকাবোৰ ধুই লওঁ দেই ধুনীয়াকৈ ধুওঁ একদম বোকা যোৱাকৈ ধুওঁ মই যে গা নুধুওঁ এতিয়া মই ভাত খাইহে ধুম একো নহয় গা নাই ধৰা নহয় বোকাহে দিছ ক্লাছ কৰিছে চা গোটেইজনী হেৰি এইফালে গুলপীয়া ওপৰত হেৰি কমলা ৰং মস্তি লাগিছে চাহটো কিহে বনাইছে চাওঁ আই কাৰেণ্টেই নাই বাপৰে এয়া মাংস বনাইছে মতা ৰান্ধনি দালি সৰু মাছ তাই সোপাই বহি দিছে বেয়া জমনি কথা ক'ম দেই কল্যাণ দাই মানে কি এটা ভিডিঅ' কৰিছিলে হা প্ৰথমটো ভিডিঅ' পথাৰত মানে ই কৰিছিলে তাৰপিছত কৈ থাকোঁতে একদম পূৰা গাই আছে মুখে তাৰপিছত দেখাই আছে ইটো সিটো গাই আছে তাৰপিছত কি হ'ল আৰু দেখিছোঁ ভিডিঅ'টো ৰেকৰ্ডিঙে নহ'ল তাৰ পিছতো কি কৰিলে আকৌ এবাৰ কৰিলে আকৌ সেইবাৰ কি কৰিলে মানে গোটেই কেমেৰাটোত আঙুলিটো দি মানে ভিডিঅ'টো কৰি আছে কি ধুনীয়াকৈ এয়া পূৰা একদম মানে নকৈছোঁ কি ক'বা উপায় নাই কেনেকুৱা লাগিলে গৰমত এই কেমেৰাটোৰ কাৰণে অকণ বগা বগা লাগিছে মানে একদম খোলা হৈ পিনি তথাপি ভাল লাগিছে ধুনীয়া লাগিছে পথাৰলৈ নিজকে নিজে চিনি পোৱালিহে লাগিছে পথাৰলৈ গৈ তথাপি ভাল লাগে বাৰু ইমান হেৰি একদম যোৱা দলিতে বহি আছোঁ দুটা হেৰ এইফালে আহে অকণমান এইফালে আহা তাতে বহিবলৈ নাপায় হেৰ একদম অৱস্থা বেয়া এতিয়া গা চা নুধুঁ ভাতহে খাম আৰু দেই ভোক লাগিছে ৰাতিপুৱা ভাতেই খোৱা নাই এখন নবী খাবলৈ আহিলোঁ ভাতেই নিদিছে মেগী মেগী খুৱাই থৈ ৰ'দটোৰ কাৰণে সোনকালে আহিলোঁ মানে মেগী খুৱাই থৈ দিছে পইতা ভাত কেইটামানো থৈ দিব পাৰে ন একদম বেয়া লাগি যায় দুখ লাগে কল্যাণ দাই কৈছে সিহঁতৰ ঘৰত এনেকুৱা ইমান বেয়া ব্যৱহাৰ কৰিছে নহয় এই নাকান্দিলে চকু আনি আমি এতিয়ালৈকে কেইটা নবৈ খালোঁ বাৰু আমাৰ ভনীকণৰ ঘৰ খালোঁ কাইলৈ তোমালোকৰ ঘৰ খাম আজি ডমনিকাই ঘৰ একদম মানে শাওণ মাহটো নগৈ খাই চিকন লাগিছে নে অঁ লোকৰ ঘৰ সাজকণ আৰু মাংসকণৰ কাৰণে গৈছে তেনেকৈ বুলি নহয় দেই পথাৰত গৈ ভাল লাগে মানে সেইকাৰণে যাওঁ বা বাঁহৰ তলত উলিয়াইছে মোৰ ভাগটো ধৰাই নাই হ'লেও এইগৰাকী আয়ো এই পটেশ্বৰী বাকী নাই চামুচ এখনো নাপালিনে এটিংকৈ উলিয়াইছিলে শেষ হৈ থাকিলে ডাইৰেক্ট চোলা তোলা নাই দেখোন আমি মাটি মানুহ হয় নাই এনেকৈ বাঁহৰ তললৈ খাব লাগিব হয় নাই ক'লে না সেইফালে পূৰা জাৰি আছে ইফালেও এফালে এই গৃহস্থনীয়ে আগতে খাইছে মোক খাই লওঁ দে মাংস ভাত মুখৰ আগত লৈ পানি ৰৈ থকাটো ইমান ভাল কথা নহয় মই খাই লওঁ নহ'লে নাপামেই গৰমে বেয়া মৰম কৰিছে ভাত খাই লওঁ বহুত ভোক লাগিছে একদম চেহেৰা অৱস্থা বেয়া হৈ গৈছে আজি মানে ভিডিঅ'টো বনোৱা কথা নাছিলে কিন্তু দেৱজিতে মানে ইমান মানে জোৰ কৰিছে যে ভিডিঅ'টো বনাবলৈ হ'ব ৰ'বা কৈ লওঁ ইমান মানে জোৰ কৰিছে যে নভুই ভিডিঅ' লাগে সেইকাৰণে বনাইছোঁ দেৱজিতে য'তেই আছে ত'তে চাই থাকা মই ভাত খাওঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ বাই বাই ভাত খোৱা হাতে বাই বাই দিছোঁ আৰু আপোনালোক বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে